মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ' এটাত মই নৱম আৰু দশম শ্ৰেণীৰ সংস্কৃত বিষয়টোত প্ৰয়োজন হোৱা কাৰক বিভক্তি নামৰ চেপ্টাৰটো আৰম্ভ কৰিছিলোঁ আৰু কৰ্মকাৰক আৰু প্ৰথমা বিভক্তি আমি আলোচনা কৰি শেষ কৰিছিলোঁ প্ৰথম পাৰ্টত। আজি দ্বিতীয় পাৰ্টটো তোমালোকৰ বাবে আগবঢ়াইছোঁ, কৰ্মকাৰক আৰু দ্বিতীয় বিভক্তি। এই কৰ্মকাৰক আৰু দ্বিতীয় বিভক্তি আমি আলোচনা কৰিবলৈ যোৱাৰ আগতে আচলতে কৰ্ম কি, কাক বোলে, সেইখিনি আমি আলোচনা কৰিব খুজিছোঁ। কৰ্ম বুলিলে কৰ্তু ৰীপ্সিততমম কৰ্ম। যদি সূত্ৰটো আমি সন্ধি ভাঙি পঢ়োঁ তেতিয়া কৰ্তুঃ ঈপ্সিততমং কৰ্মঃ, অৰ্থাৎ কৰ্তাই ক্ৰিয়াৰ যোগেদি যাক প্ৰধানকৈ পাবলৈ ইচ্ছা কৰে, কৰ্তাই ক্ৰিয়াৰ যোগেদি যাক প্ৰধানকৈ পাবলৈ ইচ্ছা কৰে সেয়ে কৰ্ম। যেনে অন্নং ভুংতে বালকঃ, ল'ৰাজনে ভাত খাইছে বা খাব খুজিছে। এই বাক্যটোত থকা বালকঃ কৰ্তাই অন্নক অৰ্থাৎ ভাতক ভুংতে ক্ৰিয়াৰ যোগেদি পাবলৈ ইচ্ছা কৰিছে। গতিকে বাক্যটোত থকা অন্নং পদটি হৈছে কৰ্ম। গতিকে কৰ্ম কি আমি ক'লোঁ, কৰ্তাই ক্ৰিয়াৰ যোগেদি যাক প্ৰধানকৈ পাবলৈ ইচ্ছা কৰে সেয়ে কৰ্ম। সংস্কৃতত সূত্ৰটো হৈছে কৰ্তু ৰীপ্সিততমম কৰ্মঃ, কৰ্তুঃ ঈপ্সিততমং কৰ্ম। দ্বিতীয়তে অনুক্তে কৰ্মণি দ্বিতীয়া। কৰ্তাই ক্ৰিয়াৰ দ্বাৰা যাক আক্ৰান্ত কৰে সেয়ে কৰ্মকাৰক। কৰ্তাই ক্ৰিয়াৰ দ্বাৰা যাক আক্ৰান্ত কৰে সেয়ে কৰ্মকাৰক আৰু এই কৰ্মকাৰকত দ্বিতীয় বিভক্তি হয়। উদাহৰণস্বৰূপে ক অহং পুস্তকং পঠামি, মই কিতাপ পঢ়োঁ। স সা গীতং গায়তি, তাই গীত গায়। এই বাক্য দুটিত থকা ক্ৰমে পুস্তকম আৰু গীতং পদ দুটা অনুক্ত কৰ্ম। সেয়েহে এই পদ দুটাত দ্বিতীয় বিভক্তি হৈছে, অৰ্থাৎ কৰ্মণি দ্বিতীয়া হৈছে। তৃতীয়তে ক্ৰিয়া বিশেষণত দ্বিতীয় বিভক্তি হয়, তাকে সূত্ৰযোগে কোৱা হয় ক্ৰিয়া বিশেষণে দ্বিতীয়া। ক্ৰিয়া বিশেষণত দ্বিতীয় বিভক্তি হয়। ক উদাহৰণ বালকঃ সত্বৰং ধাৱতি, ল'ৰাজনে বেগাই দৌৰিছে। স চচকঃ শনৈ শনৈ অগচ্ছত, শহাটোৱে লাহে লাহে গৈছিল। এই বাক্য দুটিত থকা ক্ৰমে সত্বৰং আৰু শনৈ শনৈ পদ দুটি ক্ৰমে ধাৱতি আৰু অগচ্ছত ক্ৰিয়াৰ বিশেষণ। সেইকাৰণে সত্বৰং আৰু শনৈ শনৈ পদ দুটিত দ্বিতীয় বিভক্তি হৈছে, অৰ্থাৎ ক্ৰিয়া বিশেষণে দ্বিতীয়া হৈছে। তাৰপিছত আৰু এটা সূত্ৰ আছে অধি সিং ষ্ঠাসাং কৰ্ম ইতি দ্বিতীয়া। অধি সিং ষ্ঠাসাং কৰ্ম ইতি দ্বিতীয়া মানে হৈছে অধিপূৰ্বক চি ধাতু, অধিপূৰ্বক স্থা ধাতু আৰু অধিপূৰ্বক আচ ধাতুৰ যুগত অৰ্থ অনুযায়ী সপ্তমী বিভক্তি হ'বলগীয়া ঠাইত দ্বিতীয় বিভক্তি হয়। অৰ্থাৎ এইকেইটা ধাতুৰ যুগত, কোনকেইটা ধাতু, চি ধাতু, স্থা ধাতু আৰু আচ ধাতু, এই ধাতুকেইটাৰ যুগত যদি এই ধাতুকেইটাৰ পূৰ্বত যদি অধি উপসৰ্গটো থাকে তেতিয়াহ'লে সপ্তমী হ'বলগীয়া ঠাইত দ্বিতীয় বিভক্তি হয়। অৰ্থাৎ এইকেইটা ধাতুৰ অধিকৰণ কাৰক কৰ্মকাৰক হয়। উদাহৰণস্বৰূপে ১ নম্বৰ চ শয্যাম অধিশেতে, তেওঁ শয্যা বা বিচনাত শুৱে। ইয়াৰে ক্ৰিয়াটো অধিশেতে ক্ৰিয়াটো যদি আমি ভাঙোঁ তেতিয়া আমি অধি চি, অধি উপসৰ্গ অৰ্থাৎ অধিপূৰ্বক চি ধাতু লগত লতৰ তে যোগ হৈ অধিশেতে ক্ৰিয়াটো নিষ্পন্ন হৈছে। উদাহৰণ ২ মুনি বনম অধিতিষ্ঠতি। ইয়াৰে ক্ৰিয়াটো আছে অধিতিষ্ঠতি, অধি উপসৰ্গ স্থা ধাতুৰ লগত লতৰ টি যোগ হৈ অধিতিষ্ঠতি ক্ৰিয়াটো হৈছে। মুনি বনম অধিতিষ্ঠতি মানে মুনিজন বনত থাকে। ৩ নম্বৰ উদাহৰণ বৈকুণ্ঠম অধিতিষ্ঠতি অধ্যাস্তে বা হৰি।
ইয়াৰে অধিতিষ্ঠতি ক্ৰিয়াটো যদি আমি ভাঙোঁ তেতিয়া অধি উপসৰ্গ স্থা ধাতুৰ লগত লতৰ টি যোগ হৈ অধিতিষ্ঠতি ক্ৰিয়াটো নিষ্পন্ন হৈছে আৰু অধ্যাস্তে ক্ৰিয়াটো যদি আমি ভাঙি দেখুৱাওঁ তেতিয়া অধি উপসৰ্গৰ পিছত আজ ধাতু আছে আৰু তাৰপিছত লতৰ তে যোগ হৈ অধ্যাস্তে ক্ৰিয়াটো নিষ্পন্ন হৈছে। গতিকে বৈকুণ্ঠম অধিতিষ্ঠতি বা অধ্যাস্তে হৰিহি, হৰিয়ে বৈকুণ্ঠত থাকে বা হৰিয়ে বৈকুণ্ঠত বাস কৰে। ওপৰত দিয়া উদাহৰণকেইটাত যদি আমি ভালদৰে চাওঁ আমি দেখিম যে অধিপূৰ্বক চি ধাতু, অধিপূৰ্বক স্থা ধাতু আৰু অধিপূৰ্বক আজ ধাতুৰ যুগত অৰ্থ অনুযায়ী সপ্তমী বিভক্তি হ'বলগীয়া ঠাইত দ্বিতীয়া বিভক্তি হৈছে। অধিপূৰ্বক চি ধাতু, অধিপূৰ্বক স্থা ধাতু আৰু অধিপূৰ্বক আজ ধাতুৰ যুগত কি হৈছে দ্বিতীয়া বিভক্তি হৈছে। অৰ্থাৎ সপ্তমী বিভক্তি হ'বলগীয়া ঠাইত দ্বিতীয়া বিভক্তি হৈছে। গতিকে ইয়াতে দ্বিতীয়া বিভক্তি হৈছে বুলি ক'ত গম পাম আমি? সহ্যম শব্দটোত আৰু বনম শব্দটোত আৰু বৈকুণ্ঠম শব্দটোত দ্বিতীয় বিভক্তি হৈছে। কিন্তু অৰ্থ অনুযায়ী ইয়াতে কি হয় যেন লাগিছিল? সপ্তমী হয় যেন লাগে। সজ্জায়াম যেন লাগে বা 2 নম্বৰ উদাহৰণত দিয়া বনে যেন লাগে, বনে বনত, আৰু বৈকুণ্ঠে সপ্তমী তেনেকুৱা হয় যেন লাগে। কিন্তু অধিপূৰ্বক চি ধাতু আৰু অধিপূৰ্বক স্থা ধাতু আৰু অধিপূৰ্বক আজ ধাতুৰ যুগত সপ্তমী হ'বলগীয়া ঠাইত দ্বিতীয় বিভক্তি হৈছে। অৰ্থাৎ অধিকৰণ কাৰক হ'বলগীয়া ঠাইত কৰ্মকাৰক হৈছে। আৰু দ্বিতীয় বিভক্তি যোগ হোৱাৰ আৰু এটা সূত্ৰ উপনদ্যাং বচহ ইতি দ্বিতীয়া। উপনদ্যাং বচহ ইতি দ্বিতীয়া। উপপূৰ্বক, অনুপূৰ্বক আৰু আপূৰ্বক বচ ধাতুৰ যুগত অৰ্থ অনুযায়ী সপ্তমী বিভক্তি হ'বলগীয়া ঠাইত দ্বিতীয় বিভক্তিহে হয়। ইয়াত অধিকৰণ কাৰক হ'ব যেন লাগে যদিও অধিকৰণ কাৰক নহয়, কৰ্মকাৰকহে হয়। কাৰণ যদি বচ ধাতুৰ আগত উপসৰ্গ থাকে বা অনু উপসৰ্গ থাকে বা আ উপসৰ্গ থাকে তেতিয়াহ'লে অধিকৰণ কাৰকৰ ঠাইত কৰ্মকাৰক হয়। উদাহৰণস্বৰূপে স নগৰম উপবসতি, তেওঁ নগৰত বাস কৰে। ইয়াৰে নগৰম শব্দটো দ্বিতীয়া হৈছে। অৰ্থ অনুযায়ী কিন্তু নগৰে সপ্তমী হয় যেন লাগে, কিন্তু সপ্তমী নহয়, দ্বিতীয়াহে হ'ব। কিয়? সূত্ৰটো হৈছে উপনদ্যাং বচহ। আৰু ইয়াৰ লগতে স নগৰম অনুবসতি বা অধিবসতি বা আবসতিও হ'ব পাৰে। আমি যদি এই ক্ৰিয়াকেইটা যদি আমি ভাঙি দিওঁ তেতিয়া উপবসতি ক্ৰিয়াটো কেনেকৈ হৈছে? উপসৰ্গ বচ ধাতুৰ লগত লতৰ টি যোগ হৈ উপবসতি ক্ৰিয়াটো নিষ্পন্ন হৈছে। অনুবসতি ক্ৰিয়াটো অনু উপসৰ্গ বচ ধাতুৰ লগত লতৰ টি যোগ হৈ অনুবসতি ক্ৰিয়াটো হৈছে। অধিবসতি ক্ৰিয়াটো অধি উপসৰ্গৰ লগত বচ ধাতু তাৰপিছত লতৰ টি যোগ হৈ অধিবসতি ক্ৰিয়াটো নিষ্পন্ন হৈছে। আৰু আবসতি ক্ৰিয়াটোৰ বচ ধাতুৰ আগত আ উপসৰ্গ আছে আৰু পিছফালে লতৰ টি যোগ হৈ আবসতি এই ক্ৰিয়াটো নিষ্পন্ন হৈছে। গতিকে সূত্ৰটোত কোৱা উপনদ্যাং বচহ উপপূৰ্বক, অনুপূৰ্বক আৰু আপূৰ্বক বচ ধাতুৰ যুগত অৰ্থ অনুযায়ী সপ্তমী বিভক্তি হ'বলগীয়া ঠাইত দ্বিতীয় বিভক্তি হোৱা আমি দেখিলোঁ। কিন্তু এইখিনিতে এটা মন কৰিবলগীয়া কথা যে যদি লঘোণ দিয়া বা উপবাসে থকা অৰ্থ বুজায় তেতিয়া উপসৰ্গ আৰু বচ ধাতু থাকিলেও অধিকৰণ কাৰক কিন্তু কৰ্মকাৰক নহয়। অৰ্থাৎ উপসৰ্গ যদি থাকে, বচ ধাতুৰ আগত যদি উপসৰ্গটো থাকে আৰু এই উপসৰ্গ যদি লঘোণ দিয়া বা উপবাসে থকা অৰ্থ প্ৰকাশ কৰে তেতিয়া অধিকৰণ কাৰকটো কৰ্মকাৰক নহয়, অধিকৰণ হৈয়ে থাকে। যেনে তপস্বী বনে উপবসতি,
তপস্বীজনে বনত লঘোণে আছে বা উপবাসে আছে। আমি ইয়াত তপস্বী বনম উপবসতি লিখিব নোৱাৰোঁ, কিয়নো এই বনম আমি এইকাৰণে লিখিব নোৱাৰোঁ, উপবসতি মানে হৈছে লঘোণ দিয়া অৰ্থ, উপবাসে থকা অৰ্থত আমি দ্বিতীয় বিভক্তি লিখিব নোৱাৰোঁ। ইয়াতে সপ্তমী বিভক্তিয়েই হ'ব। তাৰপিছত আমাৰ আৰু এটা সূত্ৰ আহিল কালাত ধনুৰ অত্যন্ত যোগে দ্বিতীয়া। এইটো খুব দৰকাৰী, আমাৰ ছাত্ৰ ছাত্ৰীসকলে অলপ মনোযোগ দিব লাগে। এই সূত্ৰটো পৰীক্ষাত বৰকৈ আহে, আগৰকেইটাও আহে কিন্তু এইটোও বহুত বেছিকৈ আহে। গতিকে এই সূত্ৰটো ভালদৰে মনত ৰাখিব লাগে। সূত্ৰ হৈছে কালাত ধনুৰ অত্যন্ত যোগে দ্বিতীয়া। অৰ্থটো হৈছে ব্যাপ্তি, অৰ্থাৎ ভালেখিনি ঠাই জুৰি বা বিয়পি থকা অৰ্থ বুজালে। অৰ্থটো ব্যাপ্তি বা ভালেখিনি ঠাই জুৰি বা বিয়পি থকা অৰ্থ বুজালে অৰ্ধ অৰ্থাৎ ঠাই বাট পথ, অৰ্থাৎ অৰ্ধবাচক মানে ঠাই বাট পথ আৰু কালবাচক শব্দৰ পিছত দ্বিতীয় বিভক্তি হয়। মই আকৌ কৈছোঁ, ব্যাপ্তি অৰ্থাৎ ভালেখিনি ঠাই জুৰি বা বিয়পি থকা অৰ্থ বুজালে অৰ্ধবাচক অৰ্থাৎ ঠাই বাট পথ আদি আৰু কালবাচক শব্দৰ পিছত সদায় দ্বিতীয় বিভক্তি হয়। উদাহৰণস্বৰূপে অৰ্ধবাচক হ'ব কি যোজনাং তিষ্ঠতি গিৰি। ইয়াতে যোজনাং শব্দটোত দ্বিতীয় বিভক্তি হৈছে, কাৰণ যোজনাং তিষ্ঠতি গিৰি পাহাৰ বা পৰ্বত বহু দূৰ বিয়পি থাকে। কালবাচক উদাহৰণ যেনে মাছং ব্যাকৰণ মঠিতে, তেওঁ এমাহ ব্যাকৰণ পঢ়িলে। গতিকে ইয়াতে মাছং শব্দটোত দ্বিতীয় বিভক্তি হৈছে। 3 নম্বৰ উদাহৰণত আমি এটা ক'ব পাৰোঁ, এটা বৰ ধুনীয়া সাধুকথাৰ লাইন। শিয়ালে কৈছিল মাছমেকং নৰৌ জাতি দৌ মাছৌ মৃগ চুকৰৌ অহিৰেকং দিনং য়াতি অদ্য ভক্ষু ধনুৰ্গুণঃ। মাছমেকং নৰয়াতি দৌ মাছৌ মৃগ চুকৰৌ অহিৰেকং দিনং য়াতি অদ্য ভক্ষু ধনুৰ্গুণঃ। অৰ্থটো এনেকুৱা, মাছং একং নৰজাতি মানুহজনেৰে একমাহ যাব, দৌ মাছৌ মৃগ চুকৰৌ 2 মাহ মৃগ আৰু গাহৰিটোৰে যাব, অহিৰেকং দিনং য়াতি সাপটোৰে এদিন যাব, অদ্য ভক্ষু ধনুৰ্গুণঃ আজি ধনুৰ্গুণটোৱেই ভক্ষণ কৰোঁ। গতিকে এই বাক্যটোত মাছম একং এই শব্দটোত দ্বিতীয় বিভক্তি হৈছে, দৌ মাছৌ বুলি কওঁতে দ্বিতীয় বিভক্তি হৈছে, তাৰপিছত দিনং অহিৰেকং দিনং দ্বিতীয় বিভক্তি হৈছে। এই গোটেই যিকেইটা দ্বিতীয় বিভক্তি হৈছে, এই দ্বিতীয় বিভক্তিটোৱে আমাৰ এই সূত্ৰটো কালাত ধনুৰ অত্যন্ত যোগে দ্বিতীয় সূত্ৰটো অনুসৰণ কৰিছে। তাৰপিছত আৰু এটা সূত্ৰ প্ৰত্যনুধিং নিকষা অন্তৰা অন্তৰেণ য়াৱদ্ভি ইতি দ্বিতীয়া। প্ৰত্যনুধিং নিকষা অন্তৰা অন্তৰেণ য়াৱদ্ভি ইতি দ্বিতীয়া। অৰ্থাৎ প্ৰতি মানে টুৱৰ্ডছ, পিনে ফালে দিশে, আৰু অনু মানে পিছত, ঠিক মানে ফাই, নিন্দা ঘৃণা তাচ্ছিল্য আদি প্ৰকাশ শব্দ, নিকষা মানে নিয়াৰ বা কাষত বা ওচৰত, অন্তৰা মানে বিটুইন বা মাজত, অন্তৰেণ মানে উইদাউট বা বিনে বা অবিহনে, আৰু যাবত এজ ফাৰ এজ পৰ্যন্ত, এইকেইটা শব্দৰ যুগত সদায় দ্বিতীয় বিভক্তি হয়। শব্দকেইটা কি কি? প্ৰথমতে হৈছে প্ৰতি, অনু, ঠিক, নিকষা, অন্তৰা, অন্তৰেণ, যাবত। প্ৰত্যনুধিং নিকষা অন্তৰা অন্তৰেণ য়াৱদ্ভি, এই শব্দকেইটাৰ যুগত সদায় দ্বিতীয় বিভক্তি হয়। যেনে গৌতমঃ প্ৰতিধাৱতি, গৌতমঃ গৃহং প্ৰতিধাৱতি। গৃহং শব্দটোত দ্বিতীয় বিভক্তি হৈছে, প্ৰতি শব্দৰ যুগত গৃহং শব্দত দ্বিতীয় বিভক্তি হৈছে প্ৰতিমনু, অনু শব্দৰ যুগত প্ৰতি শব্দত দ্বিতীয় হৈছে। 3 নম্বৰ উদাহৰণ ঠিক দৰিদ্ৰতাম, ঠিক শব্দৰ যুগত
দৰিদ্ৰতাম শব্দটোত দ্বিতীয় বিভক্তি হৈছে। 4 নম্বৰ উদাহৰণ মথুৰাং নিকষা যমুনা বহতি। মথুৰাং শব্দটো দ্বিতীয় হৈছে কাৰণ পিছফালে নিকষা শব্দটো আছে আৰু এই নিকষা শব্দৰ যুগত মথুৰা শব্দত দ্বিতীয় বিভক্তি হৈছে। তাৰ পাছৰ উদাহৰণ বৃক্ষং নদীন সন্তৰা। গতিকে ইয়াতে অন্তৰা শব্দৰ আগত নদীন শব্দটো দ্বিতীয় বিভক্তি হৈছে। তাৰ পাছত আৰু এটা উদাহৰণ সন্তোষম অন্তৰেণ শান্তি নাস্তি। গতিকে অন্তৰেণ শব্দটোৰ যুগত সন্তোষ শব্দত দ্বিতীয় বিভক্তি হৈছে। আৰু এটা উদাহৰণ গিৰিং ইয়াবত। ইয়াবত শব্দৰ যুগত গিৰি শব্দত দ্বিতীয় বিভক্তি হৈছে। গতিকে এই শব্দকেইটা মনত ৰাখিব লাগে। প্ৰতি অনুঠিক নিকষা অন্তৰা অন্তৰেণ যাবত এই শব্দকেইটাৰ যুগত সদায় দ্বিতীয় বিভক্তি হয়। তাৰপিছত আৰু দ্বিতীয় বিভক্তি হোৱা দ্বিতীয় বিভক্তি যোগ হোৱা কেইটামান শব্দ আছে। সেইকেইটা অভিতঃ পৰিতঃ সৰ্বতঃ উভয়তঃ সময়া নিকষা হা শব্দৰ যুগত দ্বিতীয় বিভক্তি হয়। নদীম অভিতঃ বৃক্ষা সন্তি। শব্দকেইটা কি? অভিতঃ পৰিতঃ সৰ্বতঃ উভয়তঃ সময়া নিকষা হা এই শব্দকেইটাৰ যুগত সদায় দ্বিতীয় বিভক্তি হয়। উদাহৰণস্বৰূপে নদীম অভিতঃ বৃক্ষা সন্তি। অভিতঃ শব্দৰ যুগত নদী শব্দত দ্বিতীয় হৈছে নদীম। তাৰ পাছৰ উদাহৰণ গ্ৰামম পৰিতঃ বৃক্ষা সন্তি। পৰিতঃ শব্দৰ যুগত গ্ৰাম শব্দত দ্বিতীয় হৈছে গ্ৰামম। তাৰ পাছৰ উদাহৰণ বিদ্যালয়ং সৰ্বতঃ উদ্যানানি সন্তি। বিদ্যালয়ং সৰ্বতঃ উদ্যানানি সন্তি। সৰ্বতঃ শব্দৰ যুগত বিদ্যালয় শব্দত দ্বিতীয় বিভক্তি বিদ্যালয়ং হৈছে। তাৰ পাছৰ উদাহৰণ বিদ্যালয়ম উভয়তঃ ক্ৰীড়াক্ষেত্ৰং বৰ্ততে। উভয়তঃ শব্দৰ যুগত বিদ্যালয়ম হৈছে। তাৰ পাছৰ উদাহৰণ গৃহং নিকষা নদী প্ৰবহতি। নিকষা শব্দৰ যুগত গৃহ শব্দত দ্বিতীয় বিভক্তি হৈছে গৃহম। তাৰ পাছৰ উদাহৰণ গ্ৰামম সময়া পৰ্বতঃ সন্তি। সময়া শব্দৰ যুগত গ্ৰাম শব্দত গ্ৰামম দ্বিতীয় হৈছে। ইয়াতে অকণমান এটা সৰু কথা মনত ৰাখিবলগীয়া আছে। উদাহৰণ কেইটাত আমি দেখিছোঁ গ্ৰামম, বিদ্যালয়ং, বিদ্যালয়ম, গৃহম, গ্ৰামং। অৰ্থাৎ এই শব্দকেইটাৰ শেষত আমি কেইটামান শব্দৰ পিছত গ্ৰামম লিখিছোঁ আৰু কেইটামান লিখিছোঁ বিদ্যালয়ং লিখিছোঁ। ইয়াৰ কাৰণটো হৈছে গ্ৰামম শব্দটোৰ পিছফালে যিটো শব্দ আছে সেইটো হৈছে পৰিতঃ। পৰিতঃটো এটা কনচনেণ্ট বা ব্যঞ্জন বৰ্ণ। যদি ব্যঞ্জন বৰ্ণ থাকে তেতিয়াহ'লে আমি সদায় পৰিতঃ শব্দটো এটা কনচনেণ্ট আৰু কনচনেণ্টৰ আগত সদায় কি হয়? অনুচ্চাৰ হয়। অনুচ্চাৰ। গ্ৰামং, গ্ৰামম নহয়। আৰু সৰ্বতঃ শব্দটো তেনেকৈ চ হৈছে কনচনেণ্ট বা ব্যঞ্জন বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ পিছফালে থকাৰ কাৰণে বিদ্যালয়ম নহয় বিদ্যালয়ং হৈছে। কিন্তু তলৰ উদাহৰণটোত বিদ্যালয়ম উভয়তঃ ক্ৰীড়াক্ষেত্ৰং বৰ্ততে ইয়াতে উভয়তঃ শব্দটোৰ আগত থকা বিদ্যালয়ম হৈছে কাৰণ উভয়তঃ শব্দটোৰ উ হৈছে ভাৱেল বা স্বৰবৰ্ণ আৰু সেই স্বৰবৰ্ণৰ আগত বহাৰ কাৰণে ম হৈছে ম। তাৰপিছত গৃহম নিকষা নদী প্ৰবহতি। ইয়াতে নিকষা শব্দটোৰ নিটো কনচনেণ্ট কাৰণে অনুচ্চাৰ হৈছে গৃহং। ঠিক তেনেকৈ তলৰ উদাহৰণটোতো সময়া শব্দ আগত থকা কাৰণে গ্ৰাম শব্দত গ্ৰামং হৈছে। গ্ৰামং সময়া পৰ্বতঃ সন্তি। তাৰপিছত আৰু এটা কথা পৃথক আৰু বিনা এই শব্দকেইটাৰ যুগত দ্বিতীয় বিভক্তি হয়। অৱশ্যে এই শব্দকেইটাৰ লগত তৃতীয় আৰু পঞ্চমী হ'ব পাৰে। গতিকে আমি যিহেতু ইয়াত দ্বিতীয় বিভক্তিৰ কথা আলোচনা কৰি আছোঁ গতিকে আমি ইয়াতে বেছি ষ্ট্ৰেছ দিছোঁ দ্বিতীয় বিভক্তিত কাৰণ পৃথক আৰু বিনা শব্দৰ যুগত দ্বিতীয় বিভক্তি হয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ
বিনা বেদাং বিনা গীতাং বিনা ৰামায়ণীং কথাম বিনা কবিং কালিদাসং ভাৰতং নহি। ইয়াৰে বিনা শব্দটোৰ আগত থকা বেদং শব্দটোৰ দ্বিতীয়া, বিনা শব্দৰ আগত থকা গীতাং শব্দটোৰ দ্বিতীয়া আৰু ৰামায়ণীং শব্দটোৰো দ্বিতীয়া হৈছে। একেদৰে কবিং কালিদাসং এই শব্দকেইটাত বিনা শব্দৰ যুগতে দ্বিতীয় বিভক্তি হৈছে। গতিকে আৰু এটা উদাহৰণ আমি ক'ব পাৰোঁ, জলং বিনা কোহপি ন জীৱতী। ইয়াতে বিনা শব্দৰ যুগত জল শব্দত দ্বিতীয় বিভক্তি হৈছে। গতিকে ইয়াত বিনা শব্দৰ যুগত দ্বিতীয় বিভক্তি হৈছে। জলং বিনা কোহপি ন জীৱতী, জলৰ অবিহনে অৰ্থাৎ পানীৰ অবিহনে কোনো জীয়াই থাকিব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল, আমি কৰ্মকাৰক আৰু দ্বিতীয় বিভক্তি সম্পৰ্কে আলোচনা কৰিলোঁ। যদি ইয়াত কিবা যদি বুজিব লগা বা কিবা যদি মনত সুদুৱনি থাকে, তেনেহ'লে মই আশা কৰিম তোমালোকে মোক জানিব দিবা আৰু মই তোমালোকৰ কনচেপ্ট বা ধাৰণাটো ক্লিয়াৰ কৰাৰ কাৰণে মই পুনৰ চেষ্টা কৰিম। আজিলৈ আমি কৰ্মকাৰক ইমানতে শেষ কৰিলোঁ। পিছলৈ আমি আৰু এটা পাৰ্ট বনাই কৰণকাৰক আৰু তৃতীয় বিভক্তি সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে আশা ৰাখিছোঁ তোমালোকক এই আলোচনাই যথেষ্ট উপকৃত কৰিব। ধন্যবাদ।